হেল্ল' ফ্ৰেণ্ড, মোৰ ইউটিউব চেনেল অলিম্পিকাছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চিকেন অলপ কিনি আনিছিলোঁ আৰু চিকেনৰ ৰেচিপি এটা ভাবিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। মই কিদৰে চিকেনখিনি বনাওঁ, বহুত চিম্পুলকৈ বনাওঁ আৰু মানে মছলা ব্যৱহাৰ কৰোঁ বাৰু, নকৰাও নহয়। কেনেকৈ বনাওঁ আৰু মোৰ দৰেও কোনোবাই বনাই যদি আহকচোন, মই কেনেকৈ চিকেনটো বনাওঁ চাওঁ। আৰু লগতে মই এখন মানে খেতি কৰিছোঁ নিজেই, আৰু কিবা কিবি লগাইছোঁ। কি লগাইছোঁ আহক মোৰ খেতিখনো চাওঁ। ত' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইখন মোৰ খেতিখন, মৰমৰ খেতিখন। এইবাৰ বহুত ধুনীয়াকৈ খেতি লগাইছোঁ। আহকচোন মই আপোনালোকক খেতিখন দেখাওঁ। এই মোৰ মৰমৰ তুলসী গছজোপা, আৰু ইয়াত ধুনীয়াকৈ খেতি কৰিছোঁ। পূৰা বিলাহী লগাইছোঁ, যিটো আমি মানে বজাৰৰ পৰা কিনি আনিছোঁ খাবলৈ অনা। সেই তাৰে গুটি দিওঁতে ইমান ধুনীয়াকৈ বিলাহী হৈছে। এয়া লাগিছেও ধুনীয়া পূৰা বিলাহী এনেকৈ লাইনকৈ দি দিছোঁ। আৰু লগতে সেইফালে লাওৰ পুলি দিছোঁ, আৰু এইফালে আলু দিছোঁ, আৰু এইফালেতো আপোনালোকে পালেং শাক আৰু ধনিয়া, আৰু ইয়াৰ পৰাই মই দুডালমান ধনিয়া আনি মাংসত দিম। বেছি খাবলৈ হোৱা নাই, সৰু হৈ আছে, তথাপিতো ইয়াৰ পৰা দিম। ধুনীয়াকৈ পূৰা খেতি কৰিছোঁ। হৈ যাব আৰু মই বজাৰৰ পৰা অলপ মাংস কিনি আনিছিলোঁ। এই মাংসখিনি আৰু আগতে মই অলপ পিচ লৈ লৈছোঁ। পিঁয়াজৰ, বিলাহী, জলকীয়া, আদা নহৰু আৰু ৰঙালাও সৰুকৈ পিচ কৰি দিছিলোঁ। আৰু আলু, মাংসৰ দিয়া আলু খাই যিহেতু মই বহুত ভাল পাওঁ, আৰু ৰঙালাও দিলেও মাংসত বহুত টেষ্টি হয়। এতিয়া মাংসখিনি সানি ল'ম। প্ৰথমতে মই 1 চামুচ নিমখ আৰু অকণমান 1 চামুচ হালধি, আৰু মানে নিয়ম অনুযায়ী দিব আপোনালোকে হালধি। আৰু মই ঘৰতে মানে জিৰা জালুক এইবিলাক পিচ কৰি লওঁ, আৰু সেই জিৰা জালুকৰ পিচ মই অলপমান জিৰা জালুক মিক্সিত পিচি লৈছিলোঁ আগতেই। সেই জিৰা জালুক মানে শুকান জিৰা জালুকৰ পিচ 1 চামুচ দিছোঁ। আৰু আপোনালোকৰ মই গৰম মছলাও এনেকৈ পিচ কৰি লৈ থৈ দিছিলোঁ, এই গৰম মছলা 1 চামুচ দিছোঁ। আৰু মই যিখিনি পিচি লৈছোঁ পিঁয়াজ তাৰে অলপ পিঁয়াজো দিম, আৰু বিলাহী পেষ্ট অলপো দি দিম, আৰু আদা নহৰু অলপো দি দিম। আৰু এতিয়া মই 1-2 মিনিটমানৰ কাৰণে আটাইখিনি ভালদৰে সানি থৈ দিম। অলপ 1-2 মিনিটমান সানি কিনে আৰু বাকী 15 মিনিটমান মই চিকেনখিনি থৈ দিম। মানে আপোনাৰ যি মছলাটো ভিতৰত যাতে সোমাই যায় চিকেনৰ, তেনেকৈ থৈ দিম। এতিয়া বহুত ধুনীয়াকৈ সানি দিছোঁ। আপোনালোকে বেলেগ মছলা ব্যৱহাৰ কৰিলেও কৰিব পাৰে। মই এনেকৈয়ে ব্যৱহাৰ কৰোঁ। মই একদম নৰ্মেল মছলাখিনিয়ে ব্যৱহাৰ কৰোঁ। আৰু অকণমান মই চাইমন পাউডাৰ, যিহেতু খাবলৈ এইটো টেষ্টি হয় মাংসত দিলে, সেই পাউডাৰটো মই অকণমান দি দিম। এইটো আপোনাৰ গৰম মছলা টাইপৰে হয় পাউডাৰটো, বহুত ধুনীয়া স্মেল এটা আহে। সেইটো কাৰণে মই এইটো ধুনীয়াকৈ মছলাবিলাক সানি ল'ম। কেৰাহীটো গেছত মই বহাই দিছিলোঁ। তেল মই ইমান নিদিওঁ, অলপমানেই তেল দিওঁ। আৰু মোৰ তেলটো মানে গৰম হৈছেই, তেলটো গৰম হৈ আহিছে। আৰু মই যিখিনি পেষ্ট আছিলে সেই পেষ্টখিনি দিম। আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি আগতেই দি দিম। আদা নহৰু আৰু ইফালে পিঁয়াজৰ পেষ্টখিনি মই আগতে দি অকণমান টাইম ভাজি ল'ম। ভাজিম, যাতে মানে আদা নহৰুৰ স্মেলটো নাহে, সেইটো কাৰণে অকণমান ভাজি ল'ম। মিক্স কৰি ল'ম অকণমান টাইম ধুনীয়াকৈ। সদায় মছলাবিলাক ভাজি ল'ব লাগে, তেতিয়া টেষ্টিটো বেছি হয়। অকণমান টাইম ভাজিম। আৰু যিখিনি কেঁচা জলকীয়া আছিলে, কেঁচা জলকীয়াটো মই ভাঙি দিম। মানে কেঁচা জলকীয়াটো তেলত দি দিছোঁ ধুনীয়াকৈ। বেছি নিদিওঁ, জলকীয়া মই ইমান নাখাওঁ, সেইটো কাৰণে মই 2টা জলকীয়াই দিছোঁ। আৰু অলপমান যিহেতু জিৰা জালুক আছে, গতিকে সেই জিৰা জালুকখিনিৰ পৰা জলকীয়া হ'ব, ইয়াৰ কাৰণে জিৰা জালুক 1 চামুচ দি দিছোঁ। এতিয়া মই ভালদৰে গোটেইখিনি মিহলাই ল'ম। আৰু জিৰাৰ যিটো স্মেল হয়, সেই স্মেলটো মাংসত ধুনীয়াকৈ আহে, ভাল লাগে জিৰা জালুক দিলে মাংসত। আৰু এতিয়া মই বিলাহীৰ পেষ্টখিনি দি দিম। আৰু গোটেইখিনি দিয়া হোৱাৰ পাছত মই সকলোখিনি ভালদৰে একদম মানে মিক্স কৰি ল'ম।
ধুনীয়াকৈ যেতিয়ালৈ কালাৰ এটা নাহে, ৰেড কালাৰ এটা নাহে, তেতিয়ালৈ মিক্স কৰি ল'ম। এতিয়া মছলাখিনি ধুনীয়া এটা কালাৰ আহিছে। এতিয়া মই ৰঙালাও আৰু আলু এইখিনি দি ল'ম। দি কিনে ৰঙালাও আৰু আলুখিনি ধুনীয়াকৈ অলপ প্ৰথমতে ভাজি ল'ম। এইখিনি ধুনীয়াকৈ ভাজি ল'ম, অকণমান টাইম ভাজি ল'ম, বেছি টাইম নহয়, কাৰণ ৰঙালাওটো গলি গ'লে বহুত ভাল লাগে। সেইটো কাৰণে মই অকণমান টাইম ভাজি ল'ম আলু আৰু ৰঙালাওখিনি। যিখিনি মাংস মই অলপ ৰাখি থৈ দিছিলোঁ মছলা সানি, সেই মাংসখিনি এতিয়া ঢালি দিম আৰু আটাইখিনি অলপমান মিক্স কৰি ল'ম। একদম মছলাটো একেবাৰে ভাজি ল'ম, একদম ধুনীয়াকৈ গোটেইখিনি আটাইখিনি মিক্স কৰি কিনে ভাজি ল'ম ধুনীয়াকৈ। গোটেই মাংসৰ মছলাবিলাকো ধুনীয়াকৈ আলু আৰু ৰঙালাওত লাগি যায়, ধুনীয়াকৈ এইখিনি ভাজি ল'ম একেবাৰে। আৰু এতিয়া অলপ টাইমৰ কাৰণে ঢাকনিটো মাৰি দিম। প্ৰায় মাংসখিনি সিজি আহিছেই। মই 15-20 মিনিটমান ভাজিলোঁ ধুনীয়াকৈ। প্ৰায় সিজি আহিছে মাংসখিনিও টুকুৰা টুকুৰি এতিয়া ধুনীয়া হৈ আহিছে। মই অলপ পানী দি দিছিলোঁ আৰু এতিয়া মাংসখিনি ধুনীয়া এপিচ এপিচ হৈ আহিছে। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। হৈয়ে গ'ল, প্ৰায় ৰেডি হৈ গ'ল আধা ঘণ্টাৰ মূৰত। ইমান যে ধুনীয়া আনিছিলোঁ, তাকে মই কাটি দিছোঁ মাংসটো নমাই কিনে কাটি দিছোঁ। মাংসটোৰ কালাৰটো দেখিব ধুনীয়া হৈ ৰেডি। ধুনীয়াকৈ মই মাংসটো এটা বাতিত ওলাই লৈছোঁ। এতিয়া খাম ধুনীয়াকৈ। বহুত ধুনীয়া হৈছে, এনেকৈ কালাৰটো আহে আৰু মই একো দিয়াও নাই, ইমান মছলা ব্যৱহাৰো কৰা নাই। আপোনালোকে দেখিছে এনেকৈ চিম্পুলকৈ বহুত টেষ্টি হয় খাবলৈ। মোৰ মাংসটো ৰেডি হৈ গ'ল আৰু ধুনীয়াকৈ বনালোঁ। আৰু মই ইমানো ভালদৰে বনাব নাজানো বাৰু, তথাপিতো এনেকৈয়ে বনাওঁ, মই এনেকৈয়ে খাওঁ, টেষ্টিও হয় খাবলৈ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।